নমস্কাৰ সকলোকে হেল্ল' বিগিনাৰ চেনেলটোলৈ পুনৰ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে পুনৰ এক বৃহৎ নিযুক্তি আপোনালোকৰ ৮,০০০ প্লাছ নতুন পদৰ নিযুক্তি আকৌ পুনৰ প্ৰকাশ পোৱা হৈছে, যিখনৰ নটিছো আপোনালোকৰ প্ৰকাশ হৈ গৈছে, য'ত আপোনালোকৰ প্ৰায় ৩০,০০০ৰ ওপৰত দৰমহা দিয়া হ'ব। আৰু এই গোটেইখিনি কথা আমি এই ভিডিঅ'টোতে আপোনালোকক বুজাই দিম। তাৰ আগতে যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো বলক এতিয়া বেছি দেৰি নকৰি আমি নটিফিকেশ্যনখনলৈ আগবাঢ়োঁ, তাতে আমাৰ কি কথা উল্লেখ কৰা আছে। নটিফিকেশ্যন যদি আপোনালোকে লক্ষ্য কৰে, এই নটিফিকেশ্যনখন আপোনালোকৰ RRB ফালৰ পৰা মুকলি কৰা হৈছে আৰু য'ত আপোনালোকৰ ৮,১১৩টা পদৰ নিযুক্তি নতুনকৈ প্ৰকাশ কৰোৱা হৈছে। ইয়াতে যদি আপোনালোকে অকণ তলত উল্লেখ কৰে, ইয়াতে আপোনালোকৰ পোষ্ট ৱাইজ যদি আপুনি এনেকৈ ভেকেঞ্চিখন লক্ষ্য কৰে, ইয়াতে আপোনালোকৰ চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰত আপোনালোকৰ টোটেল পোষ্ট আছে ১৭৩৬টা পোষ্ট। ইয়াৰে যিটো আপোনালোকৰ বয়সৰ সময়সীমা কৈছে ১৮ বছৰৰ পৰা আপোনালোকৰ ৩৬ বছৰ হ'ব লাগিব আৰু ১/১/২০২৫ৰ ভিতৰত আপোনালোকৰ ১৮ বছৰ সম্পূৰ্ণ হ'ব লাগিব। ইয়াৰে যিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মানে শিক্ষাগত অৰ্হতা, আপোনালোকে চিম্পল গ্ৰেজুৱেট পাছ হ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছতে যদি আপোনালোকে অকণ তলত লক্ষ্য কৰে, তলত চালে আপোনালোকে দেখা পাব যে এইটো ষ্টেচন মাষ্টাৰৰ পোষ্ট হয় আৰু ইয়াতে আপোনালোকৰ টোটেল পদৰ সংখ্যা আছে ৯৯৪টা পদ আছে। ইয়াৰে আপোনালোকে যিটো আপোনালোকৰ এজ লিমিটৰ কথা কৈছে, মানে বয়সৰ সময়সীমা আপোনালোকৰ ১৮ বছৰৰ পৰা ৩৬ বছৰ হ'ব লাগিব, লগতে ১/১/২০২৫ৰ ভিতৰত আপোনালোকৰ ১৮ বছৰ সম্পূৰ্ণ হ'বলৈ লাগিব। আৰু ইয়াতে যিটো আপোনালোকৰ শিক্ষাগত অৰ্হতা বা এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছে, ইয়াতো আপোনালোকে চিম্পল গ্ৰেজুৱেট পাছ হ'লে এই পদটোত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছতে যদি আপোনালোকে তৃতীয় পদটোত লক্ষ্য কৰে, গুডছ ট্ৰেইন মেনেজাৰ। গুডছ ট্ৰেইন মেনেজাৰত আপোনালোকৰ টোটেল চবতছে বেছি পোষ্ট আছে আপোনালোকৰ ৩,১৪৪টা পদ আছে আৰু ইয়াৰে যিটো আপোনালোকৰ বয়সৰ সময়সীমা কৈছে ১৮ বছৰৰ পৰা ৩৬ বছৰ হ'ব লাগিব, লগতে ১/১/২০২৫ৰ ভিতৰত আপোনালোকৰ ১৮ বছৰ সম্পূৰ্ণ হ'বলৈ লাগিব। আৰু ইয়াতো যিটো আপোনালোকৰ শিক্ষাগত অৰ্হতা বা এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকে চিম্পল গ্ৰেজুৱেট পাছ হ'লে হ'ল। আৰ্টছ, কমাৰ্চ, ছায়েন্সৰ পৰা আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। ৪ নম্বৰ পদত আপোনালোকে লক্ষ্য কৰিলে দেখা পাব যে জুনিয়ৰ একাউণ্ট এছিষ্ট কাম টাইপিষ্ট। ইয়াতে আপোনালোকৰ টোটেল পদ আছে আপোনালোকৰ ১৫০৭টা আৰু ইয়াৰে যিটো আপোনালোকৰ বয়সৰ সময়সীমা কৈছে ১৮ পৰা ৩৬ বছৰ হ'ব লাগিব, লগতে ১/১/২০২৫ৰ ভিতৰত আপোনালোকৰ ১৮ বছৰ সম্পূৰ্ণ হ'ব লাগিব। ইয়াতে যিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, মানে শিক্ষাগত অৰ্হতাৰ কথা কৈছে, ইয়াতে আপোনালোকে চিম্পল গ্ৰেজুৱেট পাছ হ'লেই হ'ল, যিকোনো ফালৰ পৰা আৰ্টছ, কমাৰ্চ, ছায়েন্স, লগতে আপোনালোকে টাইপিং প্ৰফেচিয়েঞ্চ ইন ইংলিছ, হিন্দী আৰু কম্পিউটাৰ এছেঞ্চিয়েল, মানে ইংলিছ বা হিন্দীত আপোনালোকে টাইপিং কৰিব পৰা হ'ব লাগিব, মানে চিম্পলি ক'ব গ'লে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছতে যদি আপোনালোকে ৫ নম্বৰ পদটো উল্লেখ কৰে যে ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, ইয়াতে আপোনালোকৰ টোটেল পদ আছে ৭৩২টা আৰু ইয়াৰে যিটো আপোনালোকৰ বয়সৰ সময়সীমা কৈছে ১৮ পৰা ৩৬ বছৰ হ'ব লাগিব, লগতে ১/১/২০২৫ৰ ভিতৰত আপোনালোকৰ ১৮ বছৰ সম্পূৰ্ণ হ'ব লাগিব। আৰু ইয়াতে যিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছে, ইয়াতে আপোনালোকৰ চিম্পলি ডিগ্ৰী পাছ হ'ব লাগিব, যিকোনো ফালৰ পৰাই হওক, আৰ্টছ, কমাৰ্চ, ছায়েন্স। ইয়াতো আপোনালোকে ছেম টাইপিং প্ৰফেচিয়েঞ্চ ইন ইংলিছ আৰু হিন্দী কম্পিউটাৰ এছেঞ্চিয়েল, মানে আপোনালোকে ইংলিছ বা হিন্দীত টাইপিং কৰিবলৈ পৰা হ'ব লাগিব। তাৰপিছতে যদি আমি অকণমান তললৈ স্ক্ৰল ডাউন কৰোঁ, আপোনালোকে দেখা পাব যে ইয়াতে আপোনালোকৰ টোটেল গ্ৰেজুৱেট লেভেলৰ টোটেল আপোনালোকৰ পোষ্ট আছে ইয়াতে ৮,১১৩টা আৰু যিটো আমাৰ RRB গুৱাহাটী, মানে অসমৰ কথা ক'বলৈ গ'লে অসমত আপোনালোকৰ ৫১৬টা পোষ্ট থাকিব। ঠিক আছে, এনেকুৱা নহয় যে অসমতে আপোনালোকে ৫১৬টা পদতে পাছ কৰিলে যে হ'ব, এনেকুৱা নহয়। আপোনালোকে যদি বেলেগতো পাছ কৰে, আপোনালোকে বেলেগতো আপোনালোকৰ পষ্টিং হ'ব পাৰে অসমৰ বাহিৰত, সেইটো আপোনালোকৰ কাট অফ ৱাইজ মেটাৰ কৰা হ'ব। তাৰপিছতে যদি আপোনালোকে অকণমান তলত লক্ষ্য কৰে, তেতিয়া দেখা পাব যে ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন ৱাইজ ৰিলেক্সেশ্যন থাকিব আপোনালোকৰ কেটেগৰী ৱাইজ, যিটো আপোনালোকৰ OBC এণ্ড NCLৰ 3 বছৰৰ কাৰণে এজ ৰিলেক্সেশ্যন থাকিব, SC আৰু STৰ কাৰণে 5 বছৰ, PWD আনৰিজাৰ্ভ আৰু EWS, মানে জেনেৰেল আৰু EWS কেণ্ডিডেট হ'লে আপোনালোকে 10 বছৰ পাব। আৰু যদি আপোনালোকে PWBD OBC আৰু NCL কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 13 বছৰ পাব। লগতে PWBD আপোনালোকে যদি SC আৰু ST কাষ্টৰ হয় তেনেহ'লে আপোনালোকে 15 বছৰ এজ ৰিলেক্সেশ্যন ইয়াতে পাব। তাৰপিছতে যদি আমি অকণমান তললৈ স্ক্ৰল ডাউন কৰোঁ, এতিয়া আপোনালোকৰ প্ৰত্যেকটো কাষ্ট অনুযায়ী আপোনালোকৰ ইয়াতে এটা এপ্লিকেশ্যন ফিজ আপোনালোকে প্ৰদান কৰিবলৈ লাগিব, যিটো আপোনালোকে SC ST PWD কেণ্ডিডেট হ'লে 250 টকা আপোনালোকে অনলাইন ফিজ দিব লাগিব। এক্স ছাৰ্ভিচমেন হ'লে আপোনালোকে 250 টকা অনলাইন ফিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ফিমেল হ'লেও আপোনালোকে 250 টকা অনলাইন ফিজ আপোনালোকে অনলাইন মোডে পে'মেণ্ট কৰিব লাগিব। ট্ৰান্সজেণ্ডাৰসকলেও 250 টকা অনলাইন পে'মেণ্ট কৰিব লাগিব। মাইনৰিটিছসকলেও 250 টকা অনলাইন পে'মেণ্ট কৰিব লাগিব। ইকনমিকেল বেকগ্ৰাউণ্ড ক্লাছ, মানে একেবাৰে তলৰ
যিসকল দুখীয়া ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণেও 250 টকা আপোনালোকে অনলাইন ফিজ দিব লাগিব। ইয়াতে যিটো আদাৰ্ছ উল্লেখ কৰা আছে আদাৰ্ছসকলৰ 500 মানে জেনেৰেল OBC এণ্ড MOBC সকলে 500 টকা অনলাইন ফিজ দিব লাগিব। তাৰপিছতে যদি আমি অকণমান তললৈ স্ক্ৰল ডাউন কৰোঁ আপোনালোকে দেখা পাব যে ইয়াতে যিটো আপোনালোকৰ পে'মেণ্ট মোড হ'ব পে'মেণ্ট মোডটো আপোনালোকৰ অনলাইন পে'মেণ্ট মোড হ'ব। ইয়াৰ যিখন অফিচিয়েল নটিফিকেশ্যন সেইখন আমি এতিয়ালৈ দেখুওৱা নাই, সেইখন মানে বহুতো বেছি দীঘল নটিফিকেশ্যন হয়, তাতে বহুত কিছুমান কথা উল্লেখ কৰা আছে, সেইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। তাও যদি আপোনালোকে অফিচিয়েল যোনখন এডভাৰটাইজমেণ্টখন সেইখন যদি চাব বিচাৰে তলত আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপত আপোনালোকে জইন হোৱাৰ লগে লগে অফিচিয়েল এডভাৰটাইজমেণ্টখন আপোনালোকে তাতে পাই যাব, তাৰ পৰা ডাউনলোড কৰি আপোনালোকে গোটেইখিনি চাব পাৰিব। তো আজিতে ইমানখিনি আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো আজিতে ইমানখিনিতে এৰিছোঁ। ধন্যবাদ। জয় আই অসম।